আকৌ আহিছোঁ বহুত দিনৰ মূৰত গাহৰি অকণ বনাওঁ বুলি। চাওঁচোন গাহৰি মাংসৰ লগত চেংমৰা এনেকৈ বনাওঁচোন আজি। আহকচোন লগতে চেংমৰা, এয়া চেংমৰা হয় মৰা, এয়া গাহৰি চেংমৰা এনেকৈ বনোৱা হ'ব। অকণমান গৰম পানী দি ধুই লৈছোঁ। বিনা তেলত বনাম। এয়া অলপ গাহৰি কোনো ধৰণৰ তেল নিদিয়াকৈ বনাম আজি। এয়া গাহৰি চৰ্বি, যিহেতু মোৰ তেল ওলাই গ'ল, এয়া পূৰা গাহৰি তেল ওলাই আছে। যিহেতু পিঁয়াজৰ দাম ভাই 80 টকা দেই, 80 টকা পিঁয়াজৰ দাম, পিঁয়াজ আকৌ এটাহে দিব পৰা গৈছে আৰু গাহৰি মাংসৰ লগত দেই। এতিয়া ভালদৰে মাংসটো দি দিয়া হৈছে পিঁয়াজত। এইটো পিঁয়াজৰ বহুত দাম ন। এনেদৰে ভালদৰে ভাজি লৈছোঁ পিঁয়াজৰ লগত। ইয়াতে মই হালধি দিছোঁ, হিচাপ অনুযায়ী। ইয়াত নিমখ দি দিছোঁ। এয়া মই মছলাটো ৰেডি কৰিছোঁ। জিৰা, মিঠি গুটি, ধনিয়া, গোলমৰিচ আৰু লগত ৰঙা জলকীয়া কেইটামান দি এনেদৰে ইয়াক পানী দি অলপ ভিজাই ৰাখিম, তেতিয়া অলপ কোমল হয়। এয়া মই আদা ৰচুন পেষ্ট বনাই হৈ গ'ল। এতিয়া মই আদা ৰচুনৰ পেষ্টটো ইয়াত দি দিয়া হৈছে। যিহেতু মই বিনা তেলত বনাইছোঁ, দেখিছোঁ না কেনেকৈ তেল ওলাইছে। গাহৰি মাংস বিনা তেলত বনাই আছোঁ, গাহৰি তেল দিলোঁ নেকি। এয়া মই ৰেডি কৰিলোঁ। শুকান জলকীয়া, পাঁচফোৰণ, সৰিয়হ, বগা সৰিয়হ গুটি আছিল, সৰিয়হ আছিলে। একদম পেষ্টটো ৰেডি কৰিছোঁ। ইয়াত দেখিছেনে বাৰু মই কেনেকৈ তেল ওলাইছে মাংসটো। এতিয়া এই মছলা পেষ্টটো মই ইয়াত এড কৰি দিছোঁ। যিহেতু মছলাটো দি পিনে অকণমান টাইম ইয়াক সিজাম, প্ৰায় 10 মিনিট মই মাংসটো ভালদৰে সিজিবলৈ দিম। যিহেতু মোৰ মছলাটো পূৰা পকি গৈছে, দেখিছেনে কালাৰটো কি ধুনীয়া আহিলে। এতিয়া মই এয়া চেংমৰাখিনি লৈছিলোঁ যে, চেংমৰা দি দিম ইয়াত। এতিয়া মই চেংমৰাটো দি দিয়া হৈছে। চেংমৰাৰ লগত গাহৰি মাংস। এয়া মোৰ চব্জিটো দিয়া হৈ গ'ল আধা ঘণ্টা। দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। আৰু 10 মিনিট দিলে মোৰ হৈ গ'ল চব্জি, গাহৰি আৰু চেংমৰা। এনেকৈ বনাই খাব আপোনালোকে, মজা লাগে। এয়া মোৰ কমপ্লিট ৰেডি হৈ গ'ল। হ'ব দেই, গাহৰি চেংমৰা ৰেডি কৰিলোঁ দেই খাবলৈ। এয়া মই লৈছোঁ গাহৰি চেংমৰা খাবলৈ। আপোনালোকে খাইছে বহুত মজা বনিছে দেই। লাইক এটা কৰি দিব আৰু লগতে আৰু